মাথুৰী অনুসূয়াই ওলাই আহিলা আপোনালোক আহক আহক আগবঢ়াই তিনিওজনক জলৰ পাত্ৰ আনি তাই ভৰি ধুৱাই প্ৰণাম কৰি তিনিওজনক প্ৰণাম কৰি তিনিওজনক আৰু তেতিয়া মায়াবী তিনি সন্ন্যাসে মনে মনে ভাবিছিল এওঁ যে সতী হয় কেনেকৈ প্ৰমাণ চোৱা যাব সেয়াই অনুসূয়া কৈতো আমি সতী নাৰী বিচাৰি নাপালো তোমাৰ কথা শুনি আমি ইয়ালৈ আহিলো ভোকে আমার প্রাণ যাই কিবা অলপ খোৱা বস্তু দিয়া তুমি কথা শুনি অনুসূয়াৰ দুখ লাগে ফল মূল খোৱা বস্তু আনি দিলে আৰু তেতিয়া মায়াবী সন্ন্যাসে মনে মনে ভাবিছিল এওঁ সতী হয়নে নহয় প্ৰমাণ চোৱাৰ সুযোগ এয়াই মিলিছে সেয়াই অনুসূয়া তুমি বা সতী হয়নে নহয় কেনেকৈ জানিম আমি গতিকে তুমি এটা কাম কৰা বিবস্ত্ৰ হৈ খোৱা বস্তুখিনি আমাক দিয়া আগবঢ়াই বিবস্ত্ৰ হৈ খোৱা বস্তুখিনি তুমি আমাক দিয়া আগবঢ়াই তেতিয়াহে জানিম তুমি সতী হয় কথা শুনি অনুসূয়াই বিস্ময় মানিলা কি উপায় করো বুলি কি উপায় করো বুলি হে প্রভু নারায়ণ উপায় দিয়া কেনে কইন ওলাম গাও মুনিরায় গা